চিন্তা কেনেকুৱা থাকিব এতিয়াতো আমাৰ তিনিটা পাৰ্টিৰ লগ লাগি গ'ল তো তিনিটা পাৰ্টিৰ লগত পাৰে নাই অকলে পাৰে তো আগৰ দিনটো নাই এনেকুৱা সব আজিকালি এই নিৰ্দলীয় ফিল্টাৰ কোনটোবা বেলেগ দল এইবিলাকে একোৱেই নাই আমাৰ BPF দল আৰু AGP আছে আৰু লগতে BJP আছে বহুত শক্তিশালী দল দুটা আছে লগত আৰু চিন্তা নাই বিপুল ভোটত জিতিব মানে ভাববা নোৱাৰা কিবা ভোট পাম আমি ইউপিপিএলৰ কি হ'ব সিহঁতেহে জানে আমি কি জানে আপোনালোকে গৈ চাইছে না সিহঁতৰ কেম্পিনত মানুহ হৈছে মানুহে নাই দেখোন আমাৰতো চাওকচোন একবাৰ ফোন কৰাৰ লগে লগে চব জমা ডেঞ্জাৰ আমাৰ পাৰ্টি ডেঞ্জাৰ আৰু জিতাটো 100% ধেমালি নহয় আমি আগতে ইলেকশ্যন খেলাতে 28টা পাইছোঁ আমি আৰু খালবাৰী অঞ্চলত যিমান আমাৰ ভোটাৰ্ছ আছে পুৰা BPF হৈ পেলাই মানে 30,000 ভোট পাই পেলাই জিতিছিলে ওচৰত কোনেও নাছিলে এইবাৰৰ নিৰ্বাচনত কিমানখন আসন পাব আপোনালোকে পুৰা 15-15টা BTC অঞ্চলত NDA ভিতৰত মানে একেলগে খেলিছেতো আমি NDA হৈ পেলাই 15টাই পাব চাই থাকিব আপোনালোকে আৰে UPPL টো কি লাঠিক জিৰ' শূন্য বুলি কৈ বোলে দে যিয়ে হওক আমাৰ জিতাটো খাটাং হৈ গৈছে আপোনালোকে ঘূৰি ঘূৰি চাই থাকক আমাকো ছাপৰ্ট কৰি থাকক তাৰপিছত আমি আৰু দেখাই দিম আৰু পুৰা দিছপুৰ গৈয়ে পাইছে মিষ্টাৰ থানেশ্বৰ বসুমতাৰী চাহাবে ঠিক আছে আমাৰ ইয়াত আৰু আগৰ MLA আছিলে শক্তিশালী ৰূপত মানে এতিয়া কেম্পিনত লাগি আছে চাই থাকক ভাববা নোৱাৰাকৈ ভোট পাই পেলাই আমি জিতি যাম 1 লাখৰ ওপৰত পাম চাই থাকিবি আজি পকেটত দেখি ৰাখ